সেইকেইটা অলপ কালাৰ কৰি সজাই দিছোঁ আৰু থালিখন এতিয়া ফুল সজাই আছোঁ। কেনেকুৱা লাগিছে জনাব দেই কমেণ্ট কৰি। গোটেইকেইটা চাকি ভালদৰে কালাৰ কৰা নহ'ল বাৰু, তথাপিতো এয়া আমাৰ ঘৰৰ ভিতৰৰ থাপনাটো। আৰু ক'ব গ'লে কিবা পূজা হওক বা কাতি বিহুৱে হওক যি হওক কিবা এটা ঘৰত পাতিবলৈ হ'লে আমি সদায় প্ৰথম চাকি গছি আমাৰ ঘৰৰ মেইন থাপনাতে দিয়া হয়। এতিয়া ভিতৰত মেইন থাপনাত চাকি লগাই আহিলোঁ, এতিয়া বাহিৰত দিওঁ। আজি এইবাৰ বতৰ বহুত বেয়া, বলক চাকিকেইটা দি লওঁ। এইফালে পুৰা বৰষুণ দি আছে দেখিছেনে, পানী। চাকি মানে বাহিৰত একেবাৰে বাহিৰত গেটত দিবই পৰা নাই, এনেকৈ দিছোঁ আৰু নিয়মটো কৰিব লগা হৈছে। গোটেই বৰষুণ দি আছে, বৰষুণ। এইফালে হৈ গ'ল চাকি দি। কেনেকুৱা লাগিছে জনাব দেই। এইফালে বাৰাণ্ডা ষ্টেপত এনেকৈ দি দিছোঁ। আজি 3 বছৰৰ মূৰত দেৰিতে সময় সুবিধা মিলাই ঘৰতে দীপাৱলী পালন কৰিবলৈ পালোঁ। ভাল লাগিল। হ'লেও বতৰ একেবাৰে বেয়া, বৰষুণ দিয়া আছে, দিনটো বৰষুণ দি আছে, সন্ধিয়া বৰষুণে দি আছে এতিয়াও। বাকী ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ আৰু। যদি আপোনালোকৰ চাই ভাল লাগিল তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব, মোৰ যাতে আৰু নতুন আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। গতিকে আজিলৈ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ, বাই বাই।